নমস্কাৰ, গুড মৰ্নিং, ৱেলকাম টু মাই ইউটিউব চেনেল ঋতুজ ব্লগ। খালী গাড়ী ওদালগুৰি পালোহি আমি। ৰাস্তাত অমলানে পুৰা একদম যাদু খেল দেখুৱালে আমাক সকলোকে। আৰু সীমন্ত একদম হাঁহি হাঁহি ক'বই পৰা নাই, গোটেই ৰাস্তাটো সি পুৰা এণ্টাৰটেইনমেণ্ট কৰি গৈছে। কিন্তু দেই ৰঙিয়া ষ্টেচন পালোহি আমি পালোহি বৰমা। আৰু ইয়াত ৰখি পেলাই আমি চিপছ ঠাণ্ডা গোটেইখিনি লৈ লৈছোঁ। আমি ৰুটি খাই এতিয়া ওলাইছোঁ। আমি এতিয়া আছোঁ ক'ত? আমি এইটো কোকৰাঝাৰ চাৰফানগুৰিত আমি এতিয়া পালোহি শ্ৰীৰামপুৰ গেট। ৰাতি বাজিল এতিয়া 12টা বজাত আমি শ্ৰীৰামপুৰ গেট পালোঁ। চাওক সেয়া চব টোপনিত আছোঁ আমি। চাহ খাব কি ক'ত গ'ল? ৰাতি বাজিল 2টা। আমি আছো বৰ্তমান ৱেষ্ট বেংগলত। এয়া চাওক গোটেই চাৰিওফালে আন্ধাৰ আৰু আমাৰ গাড়ী আছে সেই তাত। আমি এতিয়া বাহিৰলৈ পেচাব কৰিবৰ কাৰণে ওলাই নামিছো। আৰু কিবা কবা, ৱেষ্ট বেংগলত কেনেকুৱা লাগিছে এতিয়া? ৱেষ্ট বেংগলত আহি একো ভাল লগা নাই, বৰিং লাগিছে। গোটেই ৰাস্তাটো বৰিং গৈছে। আগে হম নেপাল। আধা ৰাস্তাত আছো আমি। আৰু চাগৈ 1 ঘণ্টামান যোৱাৰ পিছত আমি পাই যাম। ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা এতিয়া 6টা বাজিছে। 6টা বজাত আমি নেপালৰ যিখন গেটৰ ফালে আমি ৰখি আছোঁ তাৰ ভিতৰত সোমাবলৈ। এইখনেই হৈছে নেপালৰ গেট, যিখনেদি আমি ভিতৰলৈ সোমাই যাম। এইখনেই হৈছে নেপালৰ গেট। পিছফালে থাকি গ'ল নেপাল বৰ্ডাৰ। আৰু এই আমাৰ গাড়ীখন গোটেইখিনি আমি চাওক নেপালৰ গেট পিছফালে জিৰিকি আছে। এইখন গাড়ীতে আমি আহিছিলোঁ আমাৰ ঢেকীয়াজুলিৰ পৰা আমি নেপাললৈ। এতিয়া ভিতৰত এয়া চাওক, এইকেইজনো ইউটিউবাৰে হয়, তেওঁলোকে লাইভ ভিডিঅ' দি আছে এতিয়ালৈকে। আপোনালোকে তাতো চাব পাৰে। সীমন্ত আছে, এইখিনি চাওক গৈ আছে। পেটলা গৈ আছে, সীমন্ত গৈ আছে। এটা নতুন বস্তু দেখুৱাম ৰহক। একদম নেপালৰ যিখন গেটখন পাৰ হৈ পেলাই আমি নেপালৰ দিশেৰে আমি গৈ আছো। এয়া চাওক এওঁলোকো গৈ আছে নেপালৰ অভিমুখে যাত্ৰা কৰি আছো। গুড মৰ্নিং নেপাল। গোটেইখিনি ফটো পিছ চাইডে উঠি আছে। আৰু এইফালে আল্ট্ৰাখন আহি আছে, যদি চাব। অলপ পাছত গৈ আমি নেপালৰ কিছু চাইডত আমি যাম, এইটো চাইড দেখুৱাম। আপোনালোকে চাই থাকিব আমাৰ লগতে। গাড়ীখনত উঠি পেলাই নেপালৰ অভিমুখে মানে বৰ্ডাৰ শীৰ্ষলৈ গতি কৰিম। চাই থাকক। এয়া আছে আমাৰ পাণ্ডা, এয়া আছে আমাৰ ভাই। ব'লা এইয়া ফটো উঠা এটা গৈ আছে আগত। গাড়ীখন নামিলোঁ। কিন্তু নেপালত যি আমি থাকিম 2-3 দিনৰ, সেই তাৰ পাৰ্মিট বনাব লাগিব। এইফালে চাওক আমাৰ বাকীকেইজনে পাৰ্মিটৰ কাৰণে লাগি আছে। এইফালে পাৰ্মিট, এইটো অফিচ নেপালত সোমাই কি এইটো অফিচতে পাৰ্মিট বনাই। আমি এতিয়া এদিনৰ কাৰণে থাকিম, যিহেতু পাৰ্মিট আমি ইয়াত বনাবলৈ কাৰণে আহিছোঁ। ইয়াত আমি এতিয়া পাৰ্মিট বনাম। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপায়। ধন্যবাদ। শেষ ভিডিঅ' শেষ।